পুনৰ সংঘটিত হৈছে এটা শিহৰণকাৰী ঘটনা। চলি থকা বাছৰ ভিতৰতে নৃশংসভাৱে পত্নীক হত্যা কৰিলে এজন আৰক্ষী বিষয়াই। তাৰ পিছত পত্নীৰ মৃতদেহৰ কাষতে বহি থাকিল ভালেমান সময়। হত্যাকাৰী আৰক্ষী বিষয়াজনক অমৰুদ ৰাথোৱা বুলি চিনাক্ত কৰা হৈছে। তেওঁ চুৰাট জিলা আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল। হত্যাকাৰী স্বামীয়ে স্বীকাৰ কৰা মতে পত্নীৰ পৰকীয়া প্ৰেম থকাৰ বাবেই হত্যাকাণ্ড সংঘটিত কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে অমৰুদ ৰাথোৱাৰ পত্নীয়ে গুজৰাট ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছ কণ্ডাক্টৰ হিচাপে কৰ্মৰত আছিল। যোৱা বুধবাৰে পত্নী মংগুবেনক হত্যাৰ পৰিকল্পনা কৰি দিখাপুৰ গাঁৱৰ পৰা পত্নীৰ বাছত উঠে আৰক্ষী বিষয়া স্বামী। তাৰ পিছত বাছখনত প্ৰায় 200 কিলোমিটাৰ যাত্ৰা কৰি কণ্ডাক্টৰৰ আসনত বহি থকা পত্নীক পিছফালৰ পৰা ডিঙি ৰেপি নিৰ্মমভাৱে হত্যা কৰে স্বামীয়ে। এই হত্যাকাণ্ড সংঘটিত কৰি ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত নোহোৱা পৰ্যন্ত মৃতদেহৰ কাষতে বহি ৰয় হত্যাকাৰী স্বামী। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰি এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, মৃত মহিলাগৰাকীৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো ইমানে আছিলে, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।